হৈ গ'ল। হাই গাইজ, আপোনালোকক আমাৰ চেনেল MSP Sistersলৈ মই বিনাই পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত আপোনালোকে দেখা পাইছে কেকৰ ৰেচিপি ভিডিঅ'টো, আৰু সেইকাৰণে মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কেকৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, যদিও আইচিংটো আজি কৰিছোঁ ৰাতিপুৱা সময়ত। সেইবাবে এতিয়া আকৌ এইটো বেলেগকৈ ভিডিঅ' বনাইছোঁ। আশা কৰোঁ চাই ভাল পাব, আৰু যদি ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। আইচিঙৰ কাৰণে মই এইটো ট্ৰপলাইটৰ হুইপ ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ, আৰু এইটো মই এতিয়া 1.5 কাপ লৈ ল'ম। এয়া 1.5 কাপ হুইপ ক্ৰীম লৈ লৈছোঁ। এনেই আচলতে 1.5 কাপতকৈ অলপমান বেছি ল'লেই হৈ যায়, কিন্তু আমাৰ ক্ৰীমটো প্ৰায় শেষ হোৱাৰ বাবে আমি গোটেইখিনি ক্ৰীমেই ফেটিছোঁ। সেইবাবে বেলেগ ডাঙৰ পাত্ৰ এটা পিছত লৈ ল'লোঁ। এতিয়া হেণ্ড ব্লাইণ্ডাৰ দি মই ক্ৰীমখিনি ভালকৈ প্ৰায় 10 মিনিটমান ফেটি ল'ম, যাতে পাত্ৰটো উল্টাই দিলেও পৰি নাযায়। এতিয়া প্ৰথমতে অলপমান ক্ৰীম এটা পাত্ৰত উলিয়াই বাকীখিনি ফ্ৰিজত ভৰাই ৰাখিম, যাতে ক্ৰীমটো গলি নাযায়। এতিয়া বনাই থোৱা কেকটো 4টা লেয়াৰত কাটি প্ৰতিটো লেয়াৰত ভিডিঅ'ত দেখুওৱা ধৰণে প্ৰথমে চুগাৰ চিৰাপ আৰু তাৰপিছত ক্ৰীম আৰু চকলেট চিৰাপ দি মিলাই যাব লাগিব। প্ৰথমতে কেকটো কেক বৰ্ডখনত অকণমান ক্ৰীম লগাই ল'ব প্ৰথম লেয়াৰটো দিওঁতে, নহ'লে লৰচৰ কৰি থাকিব পাৰে। এতিয়া চুগাৰ চিৰাপটো মই অকণমান টেষ্টি হ'বলৈ ইয়াতে কফি পাউডাৰো এড কৰিছোঁ, আৰু চকলেট চিৰাপটোও ঘৰতে বনাই লৈছোঁ। মন কৰিব কেকটো যাতে ঠাণ্ডা হয়, আৰু নহ'লে অলপমান ফ্ৰিজতো থৈ ল'ব, আৰু কেক বনাবলৈ ইউজ কৰা চামুচ, বাতি, নাইফ গোটেইখিনিয়ে যাতে ঠাণ্ডা হয়, নহ'লে হুইপ ক্ৰীমটো গলি যাব পাৰে। এতিয়া ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপোনালোকে প্ৰতিটো লেয়াৰতে ধুনীয়াকৈ চকলেট চিৰাপ, তাৰপাছত ক্ৰীম আৰু চুগাৰ চিৰাপ এনেদৰে গোটেইখিনি দি এনেদৰে মিলাই ল'ব লাগিব, যাতে কেকটো টেষ্টি হয়। সেইটো কাৰণে চুগাৰ চিৰাপটো অলপ বেছিকৈ দিছোঁ, আৰু চুগাৰ চিৰাপত অকণমান কফি মিক্স কৰি দিছোঁ, আৰু চকলেট চিৰাপটো বেছি দিছোঁ। এয়া একেবাৰে লাষ্টৰ লেয়াৰটো ভণ্টিয়ে মিলাই আছে। মোৰ সেইদিনাখন অলপমান কিবা কাম থকাৰ বাবে তাই মোক সহায় কৰি দিলে, প্ৰায় গোটেইখিনি তাইয়ে বনালে, মই জাষ্ট মাজে মাজেহে অকণমান মিলাইছিলোঁ। আমি মানে শিকিহে আছোঁ কেক বনাবলৈ, ইমানো এতিয়ালৈকে এক্সপাৰ্ট হোৱা নাই, সেইবাবে কিবাকিবি ভুলো হ'ব পাৰে। আপোনালোকে ভুলবিলাক যদি দেখা পায় আঙুলিয়াই দিব। কেকটো ডৰিমন থিমত লাগিব বুলি কোৱাৰ বাবে ভণ্টিয়ে ডৰিমনৰ মুখখন প্ৰথমতে আঁকি লৈছে, নহ'লে ডাইৰেক্ট পাইপিং বেগে দি পেলাই যদি দিয়ে তেতিয়া বেকা-বেকি হয় বুলি প্ৰথমতে এনেদৰে আঁকি লৈছে। এতিয়া আঁকি হোৱাৰ পাছত পাইপিং বেগত 3টা বেলেগ বেলেগ কালাৰ, ব্লু, ৰেড আৰু হোৱাইট, এনেদৰে ক্ৰীমখিনি ভৰাই পেলাই ষ্টাৰ নজল ইউজ কৰা হৈছে। নজল নাথাকিলেও কথা নাই, আগটো সৰুকৈ কাটি ল'লেই হ'ল। এতিয়া ভিডিঅ'ত দেখাৰ দৰে ফুটকৈ প্ৰতিটো কালাৰৰ ক্ৰীমখিনি এনেদৰে দি পেলাই আমাৰ ডৰিমনটো বনোৱা হৈছে। এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। আজি ভণ্টিয়ে মোক বহুত সহায় কৰি দিলে, আৰু আমি নতুনকৈ শিকিহে আছোঁ আচলতে, সেইকাৰণে বহুত কিবাকিবি ভুল হৈছে চাগে। আৰু যদি আপোনালোকে বহুতেতো জানেই, কিবা যদি ভুল দেখা পাইছে তেন্তে কমেণ্ট বক্সত আঙুলিয়াই দিব ভুলটো। আৰু আজিলৈ বাই বাই।